হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ হিয়া মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জলফাইৰ আচাৰ ৰেচিপি। তো এইখিনি মই প্ৰথমতে জলফাইখিনি ভালকৈ ধুই কাটি লৈছোঁ। কাটি লৈ এয়া নিমখ দি লৈছোঁ। মই নিমখ দি এদিনৰ কাৰণে ৰাখি থৈ দিম। নিমখ দি এদিনৰ কাৰণে ৰাখি থৈ দিওঁ কাৰণ হ'ল আচাৰখিনি বহুত দিনলৈ লাষ্টিং কৰে আৰু সোনকালে ভেঁকুৰো নধৰে। তো এইখিনি মই ভালকৈ লাৰি কেনে এদিনৰ কাৰণে ৰাখি থৈ দিম। তো পিছদিনাখন এইটো মই হেৰি কৰি তো নিমখ দিলেতো অলপ পানী ওলাবই, তো পানীখিনি পেলাই দি হালধি মাখি মই এদিনৰ কাৰণে এইখিনি ৰ'দত দি দিম। এদিন ৰ'দ দিলেই হৈ যাব। তাৰপিছত আচাৰৰ কাৰণে যি যি মছলা পাতি লাগে সেইখিনি দিব পাৰিম। তো এদিনৰ কাৰণে মই এইখিনি ৰ'দত দি লৈছোঁ। লৈ কেনে তাৰপিছত গোটা ধনিয়া, পাঁচফোৰণ, জিৰা এইখিনি মই শুকান কেৰাহীত ভাজি লৈ মিক্সাৰত গুড়ি কৰি ল'ম। আৰু তেলটো লাগিবই, তো তেলখিনি অকণমান গৰম কৰি লৈছোঁ। গৰম কৰি তাৰপিছত আচাৰত দি দিম। তো এইখিনি মিক্সাৰত গুড়ি কৰি ল'ম মছলাখিনি। তো গুড়ি কৰি মই জলফাইখিনিত দি দিছোঁ। ইয়াতে মই তেলখিনিও দি দিম। তেলখিনি দি কেনে ভালদৰে লৰাই দুদিনমান ৰ'দত দি এইটো আপোনালোকে পৰিৱেশন কৰিব পাৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব, আৰু লগতে কমেণ্ট কৰিব আপোনালোকে কেনেকৈ বনাই খায়। আৰু মোৰ ৰেচিপিটো যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।